বন্ধুসকল যিহেতু অহাকাইলৈ নিউ ইয়েৰ আহি আছে অলপ পাৰ্টি চাৰ্টি কৰি আছোঁ আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক শুনিব পাই আছে তো বন্ধুসকল আপোনালোকৰ ফালে কেনে মানে পাৰ্টি চাৰ্টি চলিছেনে তো আজি আমি চবে লগৰকেইটা মিলি মানে অলপ এনে পাৰ্টি চাৰ্টি কৰিছোঁ মানে কিবা এটা কালেকশ্যন কৰি আছোঁ মানে বৰ্তমান আগত আৰু আপোনালোকক দেখুৱাই আছোঁ পাৰ্টি চাৰ্টি বুলি ক'লে DJ উফাৰ এইবিলাক নাবাজিলে মানে পাৰ্টি যেন নালাগে হয় নাই তো এইটো আনি থোৱা হৈছে মানে একচুৱেলি কি ঘৰৰ পৰা মানে ঘৰৰে বস্তু হয় তো ওলাই আনিছোঁ আজি পাৰ্টি চাৰ্টি অলপ কৰিবলৈ তো পাৰ্টি প্লেচলৈ আগত অলপ দেখাই দিওঁ আপোনালোকক তো ইয়াত চব্জি তব্জি বনাই থোৱা হৈছে ইফালে আমাৰ পূৰা তেজনী মাৰি আছে ইফালে আৰু দেখিব পাৰিছে আমাৰ কি কয় পাৰ্টি মেম্বাৰকেইটা এইকেইটা ঐ চবে ঐ চাই দে আকৌ তো এইটো আমাৰ চিনিয়ে পাইছে আৰু তো এইফালে বুঢ় খাই আমাৰ ৰান্ধনীটো ক'ত গ'ল বাৰু মেইন ৰান্ধনীটো যিটো নেকি তাক দেখুৱাব লাগিছিল ন তো বন্ধুসকল আৰু একো বেছিকৈ নকওঁ আৰু আজি জাষ্ট কথা এটা ক'ব আছিলে এটা আছামিছতে ব্লগ বনাইছোঁ আৰু আছামিছত ব্লগ বনাইছোঁ আৰু তো যিহেতু অহাকালি নিউ ইয়েৰ আহি আছে চবে মানে 2020টো যেনেকৈ গ'ল আৰু না কৰোণা লকডাউন কিবা কিবি মানে আলবাল তো যেনেকৈ হ'লেও মানে ভাল বেয়াৰ মান বৰ্তমান যিহেতু 2020 গুচি গৈছে অহাকালি নিউ ইয়েৰ আহি আছে গতিকে আপোনালোকক মাত্ৰ এইটোৱে কওঁ সকলোলৈ মানে সকলোৱে বন্ধুসকল নতুন বছৰ মানে শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে হেপী নিউ ইয়েৰ আপোনালোকৰ অহা আগন্তুক মানে সময়বোৰ মানে ভাল হওক কুশল হওক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো বন্ধুসকল সীমাতে ৰাখিছোঁ বাই